জিলেপি মায়া ঘুমু মই বাপে ঘুমু হে বিৰাট ভাল খবৰ দেখোন এই বাপা না কৈছিলুম না আৰু কিও কবা লাগছা ইবাৰ যদি কম মই কিন্তু খুৰি যাম কিন্তু কোনাই নহয় ইন্দকে কুসুম হয় না সো হসাটো হসাই নাম কি গেস্টিক এই তোমাৰ নহয় পেশেন্টৰ নাম সুধিছো জিলাপি বয়স কিমান বয়স 100 মান হবু এই মানুহ বয়স 100 বছৰ থাকে নেকি সাৰ 25 বছৰ 25 বেছি হবু দে তুই কিয় কৈ আছা এ বেমাৰ কি হৈছে হেৰি ই মায়া ঘুমু মই বাপে ঘুম ৰবা মই এতিয়া চাই দি আছো বলা চেম্বাৰতে চাই দিও ভিতৰত যাব লাগিব নেকি স্যাৰ ভিতৰতে যাব লাগিব ভিতৰত ই একলাই কিয় যাবু যেতে চাবা লাগিব মোৰা গডো কি গাৰ্জেন হে মই কোনোদিন এনেকুৱা গাৰ্জেন দেখা নাই ওই মানুহ ভিতৰত নাচাই ক'ত চাম ওই মানুহ তু একো নহয় দে তই এতে অলপ বসুন যি চাবা লাগা আছে সোনকালে চাও বল 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 দীঘল দীঘলকৈ উশাহ লোৱা আৰু দীঘলকৈ আগৰ ল'ৰা ছোৱালী আছেনে নাই নাই এ প্ৰথম এতিয়া শুই দিয়া এইডালো বেয়া হ'ল তোৰ ইমান সাহস তুই মোৰ জিলেপিৰ কাট হাত দিছা ৰাস্তালকে সভ্যনি কি কিয় সোমাইছা ও স্যার বেয়া না পাবো দে মানুষটা মানে আগে পাশে এটা আহি পাওয়া নাই সেইকাৰণে এঙ্কা করছে ও তার মানে তুই আগে পিছে মানে আগতে আহি পাইছা কি আছিলি তুই কো ইয়াত কাজিয়া বিশাল নহ'ব যা ওলাবি নে তই ওলা ইয়াত কাজিয়া বিশাল নহ'ব দেই ভালে ভালে ওলা বুলি কৈছো ওলা জানে মই ৰাস্তালকে তুই তিৰি মানুহৰ হাত দিব হা লাজ নোহা গাহৰি কাটা দি কাটিম তোকো এই মুখ চাই ওলা চাই ল'ম তোক মই যদি মই চাব নোৱাৰো তোক মোৰ নাম আলু ডাক্তৰ নহয় সুবিধা পালে মই তোক মানুহ বিজি ঠাই তোক পিলাত গুৰু বিজি দি হ'লেও মাৰিম বাপেকে পইচাও দি নিকিলি সেই ছাতিটোকে ৰাখি থওঁ এনেকুৱা পেচেণ্ট আহিলে মাথা চাথা নষ্ট কৰি দিব আহি পালি এ ডাক্তৰে কি বুলি কলানো ডাক্তৰে কি কৈছে বাদ দিয়ে বৌ কি কৰিছে তা খুচুন কিয়া কি কৈছিনো হি ডাক্তৰক মাৰ্কিল কৰিছে তাৰ পাছত ডাক্তৰে আমাক খেদি তাৰ পৰা উলাই দিছে হ্যাঁ নামৰিমটা মোৰ চকুৰ আগত মোৰ তিৰিক হি আঠাত লাৰছি পেটত লাৰছি মই চা থাকিম হা ডাক্তৰে ইটা পৰীক্ষা নিৰীক্ষা কৰিছিল তই গিলাখান একোনে জানা বেংৰা গেষ্টিক তই গিলা কি কৰিলি কুছন ডাক্তৰে পৰীক্ষা নিৰীক্ষা একাই কৰে ও ইমান বেংৰা পাইছা হা পৰীক্ষাটো স্কুলত হে লয় ডাক্তৰখানাত কাবাই লয় নাকি নকৰং মই গিলা পৰীক্ষা সুৰীক্ষা জিলেপিৰ গাডু যদি কাবাই লাৰে নহয় মই পাগলা হৈ যাঙো হয় তোৰ পাগলা হোৱাৰ কথা নাযাং মই ডাক্তৰৰ ওচৰত পিছত যদি মোৰ কিবা হয় তাত দায়ী কিন্তু তই হবি কি দায় হব মোৰ হা কি দায় হব কুপিৰা সানে মই এখন ঘৰত কুপিৰা সানে মই সামো যাকে কৰা তাকে কৰ মই একো নকওঁ মই কলিয়া আকৌ দায় লাগব নহয় তহঁত সবে মোৰ মাথাটোৱে বেয়া কৰবি বেংৰা পাইছি মোক বা যেনকে হাঁহি আহি লাৰি চাইছি মই চাই থাকিম হা অজানি মোচা চাই থাকো বাপ্পা ঐ জিলেপি জান ইটাও খংটো থামাই নাই না মনে মনে থাক ইটা আৰু মোক আমনি কৰি নাথাকবি বাপ্পাও কেনকে মাইকা চৰা নিচিনা কৰে ঐ যি হল হৈ গেল দে তাকে ইমান মাথা মাৰি থাকবা লাগে না মইহে জানো ডাক্তৰৰ ওচৰত মই কিমান লাজ পাইছো তই কি বুঝবি মান সন্মান মোৰ সব খেছা কি মান সন্মানে হা কি মান সন্মান ডাক্তৰ হল বুলি হি জতে জতে হাতিবনে কি হা মই এনকে চাই থাকিম খান্তা মই খাতি নকৰং হয় ইমান মৰম চেলাবা নালাগে তই হে টেট শুনচোন মৰম চেলাবা নাই মই খোচা খুচিকে তোক আগতকে বেছি মৰম লগা হৈছে বাপে হম যে নিজকে কিবা বেলেগ বেলেগ ভাব আহি থকা হৈছে তই সঁচাকে বাপেক হবি না নাই হিতা ডাক্তৰেহে জানব আৰু হিতা পৰীক্ষা কৰবা লওঁতে তই হিগিলাখান নাটক কৰলি আৰে মায়া হবি তই আৰু হি কেনকে জানবো তই হে জানবি আৰু তাৰ কথা নকবি মোক খং উঠি যায় তোৰ খংটা চুলিৰ আগতে থাকে একো নুবুজা তই হেই হে টেট আৰু খান লাগলা না যেন
পাগলা হৈ যাব লাগবই মই ঐ জিলেপি শুনচোন হুই ফাপৰে খ কাক মাতিছে মোকে মাতিছে নেকি তোকে মাতিছো মই সন্মান কৰি মাতবি দুস্তুৰ মত মই মালিক মানুহ ই সন্মান কৰি মাতিবি সন্মান তোৰ মাৰ গুলে আমাৰ মাটিতে থাকবি আৰু নিজকে মালিক বুলি কোবাইছা কি তোৰ মাতি হা উল্টা পাল্টা কথা কলে মই ভাল নাপাওঁ মুখেদি একো কথা নকওঁ ডাইৰেক্ট দাৱেদি কথা কওঁ কিন্তু কি কৈছা তই দাৰ কথা কৈ মোক ভয় খুৱাবাইছা ঐ তামিল চিনেমা চাইছা ইটো আৰু কি বস্তু মই চাৱা নাই এইগিলা চাবি তাতে যেনেকে উৰি উৰি মাৰে তেনেকে মাৰিম তোক উৎফা নৰা কৰি দিম অহংকাৰ কৰি নকওঁ মই বা ই তই মোক যেনেকে দম দিছা তোৰ কি আছে কচোন আছে বহুত কিবা কিবি আছে আগতে তই কচোন তোৰ কি আছে মোৰতো বহুত কিবা কিবি আছে মইতো কিয়া কম নহলে মই এনে মালিক মানুহ হম না কি কিহৰ মালিকে তই কিহৰ মালিক ই সপনীয়া এই খাপলা ডাঙৰ বাবে তোক মাটিখিনি দিব পাৰে কিন্তু তাৰ পৰা তই যাব লাগিব সেইখিনি আমাৰ মাটি ঘূৰি ঘূৰি আৰু সিটো কথাকে গলি না তই অলপ সময়তে থাকবি না কিয়নো আজি মই তোক কুচুকেটা দি কাটিম ঘৰতে দাওখান লৈ হম ইয়াতে থাকবি কিন্তু যা 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 এই মই ইয়াতে আছোং যা দা লৈ আহিবি যা তোৰ দা নহয় ভূতা কৰি দিম মই দাইদে কাট পাইছে মই আজি চাই ল'ম নহয় যা ইয়াতে থাকিম মই খাৰা হয় 3 ঘণ্টা 4 ঘণ্টাক লাগি থাকিম মই যা আমার দাওখান ক'ত আছে নো দা কি লাগে তো আজি মই এটা বেলটাই দিম কা কয় এই চিল্কি খাওনা চিল্কা যে ৰাস্তাত লগবা কিনে মোক দম দিছি কি দম দিছে হয়তো কি কৈছে ভালকে বুজাই নক কিয়া মোক সি কুছি আমি যদি মাটিখিনি হিৰি নেদং তাক সি ফুটবল খেলা দি খেলি খেলি ঘৰপে উলাই দিম বুলি কৈছি কি সি তেনেকা কৈছে ইমান সাহস হৈছে তাৰ মই আৰু ৰখি নাথাকো সেইকাৰণে কুচুং দাওখান দিয়ে বেলটাই থৈ হং তাকো ৰহৈ ডালৈ মানুহ মৰব যাব নালগে ৰ পিছত তিলটো গৈ তালটো হ'ব ঠিক কথাই কৈছা বুদ্ধি দি আমি এটা সব কাম সমাধা কৰবা লাগব ইনকে খংৰাগ কৰি একো লাভ নাই নহয় এংকে খংৰাগ কৰি লাভ নাই নহয় একদিন খান্দি মতে তুনে মোক মানুহ এটা মারব নেদা সেইকাৰণে ইগলে মান ভেজাল উচি ৰ হে গেষ্টিক অলপমান ধৈৰ্য ধৰিহে আমি কাম গিলা কৰবা লাগব ইবাৰ চাই থাক আমি কি খেল খেলি আছো হুইছি তন্দক বহুত খেল খেলা দেখা পালো এনকে কৰোনে তন্দৰ ইকো নোহা হৈছি কি হৈছে কি হৈছে হা বেজি তুই এটা পিনাত সোমাই গেল কি জানি ৰাম মই পাহৰি থৈ দিলো আৰু কিয় বহি মৰিবা লাগে চাও উঠ চাও ৰাম ইটো বেজি হানছি তো দুখ পাইছা বিজি থবা জাগা নাপা তনে মানুহ মাৰি পিলাবি কি যাবা আইও পাহৰি গৈছিলো এই গেছটি তুইনো আৰু নাচাও নিছি তাকে কৰিবা লাগে না ছকিলা হে ঐ জিলেপি আইও কোন দুখ পাইছি না ঐ ইডাল বেজিয়া হানিলা ইউজি আৰু নহয় বায়ো ফুল কাম কৰছা দে এতেনো আৰু বেজি থবা লাগে না এ ৰহে সংসাৰৰ কিমান টেনচন তই দেখো দেখাই পাইছা মাটি বাৰীত টেনচনতে এনেকা থৈ পালং সিউনো আৰু বহিবা লাগে না কিবা লগাবাই লাগব নেকি যাছো যা জিলেপিক কগে অলপমান দেতো লগাই দিব যা দে মোক কং ৰ যা বাপৰে বাপ মানুহটো ইমান বিষাই আছে না তোৰ ইমান বিষাই আছে না তোৰ মইহে জানো ইমান বহ মেডাল ঘুমাই গৈছে হা কথা কবাইছা কাপোৰ চিলোৱা বেজি ইমান ডাঙৰ নাথাকে দে আৰু যদি ইমান বিহায়ে আছে তই ঘূৰি ফুৰছা কিয় খোজকাঢ়ি দিলি ভাল পাম বুলি খোজকাঢ়ি দিছো মই খোজকাঢ়ি ফুৰলে ক'ত আৰাম পাবিয়ে আৰু যদি বেছি বিষাইছে তোক ডাক্তৰৰ ওচৰত নি বেজি দি আনবা লাগব কি কথা কবাই ছাতই এডাল বিজিৰ বিষতে থাকিব পৰা নাই আৰু এডাল বিজি দিয়াৰ মাথা মাৰছা তই হা হে সেইটা বেজি এইটা বেজিৰ নিচিনা নিবিহাই নহয় তোক ডাক্তৰৰ ওচৰত নি বেজি দিলে তই পাতল পাবি আৰু বিৰাট আৰাম লাগব নাই হিগলা ফালতু কথা নকবি ইটা তই ঠাণ্ডা পানী এক বাল্টিং লৈ আনবি যা কি কৰবিনো মই আনবাতে চুন তই লৈ আনচোন হ'ব দে আনচুং ৰ কথাৰ ওপৰত কথা কৈ থাকে চালা আইউই মা কসম নামতে সৰু বিজি নামটো দিব লাগিছিল ডাঙৰ বিজি ইমান বি জীৱনত মোৰ এনেকে হোৱা নাছিল পানী আনচুং ল আনছান না আইউ হেৰো আয়া উহু আয়া পানী কিয় লাগাইছা আয়া এনেকে লগাই দিলে বিটো ভাল পাৱা যায় হয় নেকি তেনেহলে তই পানী খিনি লাগাই থাক মই যাং যা আয়া আয়া আই কারেন্ট के बीन हो